Good morning guys, welcome to my blog Avis Live from Guwahati. So আজি আমি দিল্লী লৈ যাম। So গুৱাহাটীৰ পৰা দিল্লী কেনেকৈ যাওঁ, so সকলো আপোনালোক দেখাই যাম। Stay tuned and subscribe to the channel. Let's go. Packing হৈ আছে আমাৰ সব ৰেডি। পেকিং বঢ়িয়া চুলি তুলি বনাই ললো, মাছখন ঘূৰাই পিন্ধি ললো। উবাৰ কৰিলো 10 মিনিট লাগিব বোলে আহি পাওঁতে। চ' 10 মিনিট শুই লওঁ অলপ দেই। বাই বাই। কেবাহি পাই গ'ল, বলক বেগটো লৈ যাওঁ তললৈ। এই দৌৰিছো পুৰা। এতিয়া সব বেগটো দলিয়াই দিম। এইয়া চাওক, জোতাযোৰ পিন্ধি লওঁ একদম সোমাই ধুনীয়াকৈ পিন্ধি পেলাই যাওঁ আৰু ব'লক। এতিয়া এণ্ট্ৰিটো কৰিম আৰু অলপ পিছত। বলক আহক, ID দেখাই ইয়াৰ পৰা এণ্ট্ৰি কৰিব লাগিব। চ' লেটছ গ', বলক এণ্ট্ৰিটো কৰি লওক। এইখিনি দি দিলোঁ, চাওক এইফালৰ পৰা দিলে এইফালৰ পৰা ওলাব বেগেজটো। ত' বেগেজৰ যোনটো ষ্টিকাৰ এইটো লগাই দিব ফ্লাইটৰ কাৰণে। চলো, স্ক্ৰিনিং কৰি ল'লোঁ বেগৰ। ত' যাওঁ এতিয়া, বেগটো কাউণ্টাৰত দি দিমগৈ। ত' গৈ আছোঁ, বলক। এইফালে কাউণ্টাৰ্ছবোৰ আছে। চ' বেগটো ইয়াৰ এয়াৰৰ কাউণ্টাৰত দি দিম জমা। তাৰপিছত আকৌ লগ পাম আপোনালোকক। প্ৰথম বেগটো দি লওক। ষ্টে টিউন। টিকেটকেইটা লৈ ল'লোঁ। এতিয়া বলক আমি গৈ থাকোঁ ছিকিউৰিটি চেকআপ। এইফালে গৈ পেলাই ছিকিউৰিটি চেকআপ হ'ব। চ' টিকেটকেইটা লৈ ল'লোঁ। আমি এটা 20তে পালোহি, বাট ফ্লাইট আছে 4টা বজাত ন? 4টা বজাত। চ' অলপ বহি লৈছোঁ, অলপমান ইয়াতে বহোঁ 2:30 মানলৈকে। তাৰপিছত ছিকিউৰিটি চেক ইন কৰি ভিতৰত সোমাম আৰু বস্তুবোৰ ইজি হৈ গ'ল ক'ভিড হোৱাৰ পৰা। কমপ্লিকেটেড নহয়, একদম ইজি হয় প্ৰচেছবোৰ। এতিয়া আপোনালোকে ইয়াত আহি টিকেটো কৰাব নালাগে, ৱেব চেক ইন অনলাইনেই হৈ যায়। চ' ইজি লাগিছে বস্তুবোৰ ইন কম্পেয়াৰ্ড টু আগতকৈ, আৰু খালী হয় আকৌ। বঢ়িয়া চেক হৈ গ'ল গাইজ। চ' অলপ গৈ বহোঁগৈ ভিতৰত গৈ। বলক আপোনাৰ গ্ৰুপত লৈ যাওঁ। অলপ ইয়াতে বহোঁ, ছিকিউৰিটি চেক হৈ গ'ল। বলক। গেট নম্বৰ 9 হয়। চ' আমি 4 দি যাব লাগিব। লাইট গুচি গ'ল। গেট নম্বৰ 9 ওপৰত আছে। চ' আমাৰ ওপৰৰ পৰা হ'ব, তলৰ পৰা ওপৰত যাওঁ, অলপমান বহি থাকোঁ। 4টা বজাত ফ্লাইট, সোনকালে কৰি ল'লোঁ ছিকিউৰিটি চেক। লেটছ গ', অলপ সময় বহোঁ। বহি ভাগৰি গ'লোঁ। সোনকালে আহি পাই কেক অকণ খাই লওঁ নেকি? নাখাওঁ। কফি একাপকে ল'লোঁ। বঢ়িয়া বস্তু আছে। নাখাওঁ দে। লৈ পেলাই বলক ছিটৰ ওচৰলৈ যাওঁ। ইয়াত দৌৰিছোঁ ছিটৰ ওচৰলৈ। দৌৰি এক্সপাৰ্ট হয় মই দেই, অলপো পেলোৱা নাই। বলক। ছিটটো কোনফালে আছিল হে? অলপমান পাহৰিছোঁ। ছিটটো কোনফালে আছিল? অঁ, ঐ পাই গ'লোঁ। এয়া চাওক কি অৱস্থা কৰিলে মোৰ, চাওক এয়াৰপৰ্টত। কাৰণ মোৰ ছিটটো মাজত পৰিল। চ' মাজত বহা পেচেঞ্জাৰ্ছবোৰে কিটটো পিন্ধি ল'ব লাগে। আৰু এইখিনিতে মই কি কৈ আছিলোঁ মই নিজে নাজানো। চিল্ড আৰু মাস্কটো পিন্ধি পেলাই কিবা কিবি বকি আছিলোঁ, কিন্তু ৰেকৰ্ডিঙত নাহিল। উপায় নাই আৰু দিয়ক, কিবা কিবি কৈ আছোঁ আৰু। এইফালে এগাল মানুহ থিয় হৈ আছে, লাইন লাগিয়ে আছে। চাওক
ক'ত লাইন লাগিছে সিহঁতে জানে আকৌ মই কিবা কিবি কৈ আছোঁ একো ধৰিব পৰা নাই আৰু কিবা কিবি কৈছোঁ এয়া চাওক মানুহ একদম 1000 টকীয়া নোট যেতিয়া বন্ধ কৰিছে এটিএমৰ লাইনত যেনেকৈ থিয় হৈছিল তেনেকৈ মানুহবিলাক থিয় হৈ আছে চাওক এইখিনিত মোৰ মাছখনৰ সৈতে মোক ডোনাল্ড ডাক যেন লাগিছে চাওক এয়া লাইন লাগিয়ে আছে 3টা 4টামান চেক পাৰ কৰিলোঁ চেক পোষ্ট গৈয়ে আছোঁ নাপাওঁ আমনি লাগি গৈছে আৰু দেই আকৌ কিবা কিবি কৈ আছোঁ মই চিলডাল পিন্ধি কি কৈছোঁ একো ধৰিব চৰিব নোৱাৰি আৰু ব'লক গৈ থাকোঁ আগুৱাই এয়া চাওক একদম ফটো চটো উঠাই আছে প্লেনৰ এই আগবাঢ়ি গৈ আছোঁ আৰু পাওঁ লাগিছে অলপমান আছে গৈ আৰু এয়া চাওক আকৌ মোৰ মুখখন মাস্কত সোমাই গোটেইটো একেবাৰে ডোনাল্ড ডাক চাওকচোন মুখখন চাওক মোৰ ব'লক গৈ থাকোঁ এয়া এণ্ট্ৰি মাৰি দিলোঁ ট্ৰেইনত প্লেনত চিটটো চাই আছোঁ এতিয়া চিটটো বিচাৰি আছোঁ কোনখিনিত আছিলোঁ আমাৰ দাদা অলপ চাইড দিয়ক আমি যাওঁ আগলৈ চিট নাম্বাৰটো চাই আছোঁ ব'লক আগুৱাই যাওঁ কোনখিনিত আছোঁ এয়া পাই গ'লোঁ আমি চিট এইখিনিতো চিলখন মাৰি পেলাই কি কৈ আছিলোঁ একো শুনা পোৱা নাই সেইকাৰণে ময়ে কৈ দিওঁ বুজাই পেলাই কিবা কিবি কৈ আছিলোঁ আৰু নাজানো আৰু এতিয়া আপোনালোকক টেক অফ দেখাম কেনেকৈ ওপৰলৈ উঠিব ব'লক এইখন চাওক তলত অলপকৈ ব্ৰহ্মপুত্ৰখন দেখা যায় কুঁৱলী ঠাণ্ডা দিন চাওক কিমান ধুনীয়া ডাৱৰ ফালি প্লেন ওপৰ পালেহি চাওক তলত আকাশ তাৰ ওপৰত আমি লাহে সন্ধিয়া হ'ব ধৰিলে এইয়া চাওক ছানছেট কিমান ধুনীয়া ছানছেট চাওক আৰু সেইটো চাওক যিহেতু ৰাতি হৈছে জোনটো দেখা গ'ল লাহে ওলাই আহিল এইয়া দেলহি পাই গ'লোহি আমি এতিয়া আপোনালোকৰ লেণ্ডিংটো দেখাম ভালকৈ চাই যাব কেনেকৈ আমি লেণ্ড কৰিম লাহে নামি আহিছে প্লেনখন তললৈ সিহঁতেহে জানে আৰু কি চাই মই দেই প্লেনখন ৰাতিখন এইয়া লেণ্ডিং হৈ গ'ল এইটো ৰানৱে লাইটবোৰ চাওক বঢ়িয়া পাই গ'লোঁ গাড়ী এতিয়া বাছ আহি গ'ল বাছত উঠি আমি গৈ থাকিম আৰু এতিয়া প্ৰথম কেব কৰিব লাগিব দেন ৰুমলৈ যাব লাগিব ব'লোৱা বেগেজ বেল্টত যাওঁ বেগ এটা লৈ লওঁ তাৰপিছত আকৌ যাম আৰু বেল্ট নাম্বাৰ 4ত আহিব চ' লেটছ গ' বেগ কেইটা লৈ লওঁ প্ৰথম আহিলে মানুহবোৰ একদম দৌৰি গৈছে জল্দি গৈ বেগ কেইটা উঠাওঁ আৰু চলাব পাৰোঁ ৰুমলৈ যাতে এয়া চাওক চব দৌৰিছে বেগবিলাক আহিব বেল্টটো বেগেজ বেল্টটো চব দৌৰিছে কোন ফাৰ্ষ্টত পাওঁ তাৰ বেগটো ফাৰ্ষ্টত আহে এয়া আহি আছে একদম ট্ৰেইনৰ নিচিনাকৈ আহিবা বেগটো এইটো চাওকচোন এটা নতুন বস্তু দেখিলোঁ আমি প্লাষ্টিক চাৰিওপিনে আৰু প্লাষ্টিকৰ ভিতৰত ড্ৰাইভাৰটো সোমাই আছে একদম ক'ভিড প্ৰট'কল চাওক এইটো অসমত মামাই আৰম্ভ কৰা নাই চাগে আইডিয়াটো পোৱা নাই নেকি বাৰু চাওকচোন কেনেকৈ সোমাই আছে গোটেই প্লাষ্টিকেৰে মেৰাই ভিতৰত বঢ়িয়া বস্তু দেই একদম নেদেখা চ' দেলহি পাই গ'লোঁ গাইজ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব থেংক ইউ বাই